হাই ফ্ৰেণ্ড সকল কেনে আছে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটো হৈছে RK আসাম এণ্টাৰটেইনমেণ্ট আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু বেল আইকনটো দাবিবলৈ নাপাহৰিব বন্ধুসকল এই লকডাউনৰ সময়ত এটা ধুনীয়া পৰিৱেশ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম এয়া চাওক এয়া হৈছে তামিলনাডু আপোনালোকক আমাৰ ৰিসেপশ্যনৰ ৰুমটো দেখাবৰ কাৰণে চেষ্টা কৰিম বৰ্তমান লকডাউনৰ সময়ত এনেকৈ অলপমান অৱসৰ বিনোদন কৰি আছোঁ আপোনালোকক আজি বিশেষ এটা বস্তু দেখাম এইটো হৈছে ৱাকি টকি বলকচোন ৱাকি টকিৰ বিষয়ে মই অলপ আপোনালোকক কওঁ এইটো হৈছে এটা এইটো দেখিছেনে এটা হৈছে ৱাকি টকি মই আপোনালোকক দেখাবৰ কাৰণে কেনট কোম্পানীৰ ৱাকি টকি এটা লৈ লৈছোঁ এইটো হৈছে ৱাকি টকি তো গোটেইটো ৱাকি টকি বুলি কয় এইটো হৈছে ৱাকি টকিৰ এণ্টেনা এইটো হৈছে বেটাৰী চেক কৰাৰ সুইচ আৰু এইটো হৈছে আপোনাৰ টক সুইচ আৰু ইয়াত আছে এইডোখৰত আছে মাইকটো সাপোজ আমি কথা ক'লে ইয়াত ক'ব লাগে মোবাইলৰ যেনেকৈ সৰু হেৰি এটা থাকে ইয়াৰো থাকে এইটো হৈছে চেনেল আপোনাক কোনটো চেনেল লাগে ইয়াত 1 2 3 লিখা আছে চাওক এনেকৈ লিখা আছে আৰু এটা হৈছে ভলিউম আপোনালোকে অন অফ কৰিব পাৰি এনেকৈ এটা হৈছে ক্লিপ লগাবৰ কাৰণে এইটো বেটাৰী চাৰ্জাৰৰ কাৰণে আপোনালোকে যেতিয়া ৱাকি টকিটো ইউজ কৰিব তেতিয়া কি কৰিব কিছুমানে বহুতে হয়তো ৱাকি টকি ইউজ কৰিব নাজানাসকলৰ কাৰণেতো সুবিধা নাই ৱাকি টকিটো আপোনালোকে যেতিয়া ইউজ কৰিব বা কেনেকৈ ইউজ কৰিব সেইটো হৈছে এইটো আপুনি যেতিয়া ৱাকি টকিত কাৰোবাক মাতিব বা ক'ব তেতিয়াহ'লে আপুনি ফাৰ্ষ্টত এইটো বুটাম দবাব সেইটো দবোৱাৰ 5 ছেকেণ্ডৰ ভিতৰত 5 ছেকেণ্ডৰ পিছত ভিতৰত নহয় 5 ছেকেণ্ডৰ পিছত কথাটো ক'ব কৈ শেষ কৰাৰ পিছত আপুনি আকৌ সেইটো এৰি দিব আপুনি যেতিয়া এইটো প্ৰেছ কৰি পেলাই ক'ব আপোনাৰ যিটো সংযোগত আছে বা কাক আপুনি মাতিব আপোনাৰ চেনেলৰ ভিতৰত যোনে আছে বা ৱাকি টকিৰ সাপোজ এইটো দবোৱাৰ লগে লগে কোৱাৰ লগে লগে আপুনি যাক বিচাৰিছে সি ৰেছপন্স কৰিব তাৰপিছত আকৌ কোৱাৰ লগে লগে এৰি দিব কথাটো শুনিও ল'ব আকৌ যেতিয়া কয় এইটো আকৌ প্ৰেছ কৰি পেলাই ক'ব তেতিয়াহে আপোনালোকে কথাটো ভালদৰে শুনা পাব কিছুমানে এইটো টিপি ধৰি থাকিব কথাটো কোৱাৰ পিছতো তেতিয়া আপুনি যাৰ পৰা ইটো মূৰৰ পৰা কথাটো কোৱাটো শুনা নাপায় আৰু কিছুমান ৱাকি টকি বহুত ধৰণৰ আছে মটৰলাৰ আছে কেনট আছে এইটো কেনটটো অলপ কম দামৰ হয় তো আপোনালোকক দেখালোঁ এয়া হৈছে মাইক এইটো চাউণ্ড ইয়াত ওলায় চাউণ্ডৰ কাৰণে ইয়াত কম বেছি কৰিব পাৰি চাউণ্ডটো কম বেছি কৰিব পাৰি আৰু আপোনাৰ যোনটো চেনেলত আছে এইটো চেনেলটো আপোনাৰ যোনটো চেনেলত লগোৱা আছে সেইটোকে ইউজ কৰিব বেলেগত চেনেল ইউজ কৰিব নালাগে যদি বেলেগত হয় আপোনাৰ যিটো গ্ৰুপ আছে সাপোজ আপোনাৰ চেনেলত 10টা আছে 10টাৰ ভিতৰতহে আপুনি শুনিব পাৰিব আপুনি বেলেগৰটো শুনা নাপায় গতিকে আৰু এইটো এণ্টেনা এইটো হৈছে আপোনালোকৰ ৱাকি টকিটো বহুত কিছুমান ৱাকি টকি আছে বহুত দূৰলৈকে কভাৰ কৰে কিছুমান আজিকালি আছে মানে বহুত ওচৰলৈকে মানে বেছি দূৰত নহয় সিহঁতৰ হেৰিটো সীমিতত থাকে চাওক সেইটো হৈছে আৰু দুটা বুটাম এইটো চেক কৰিব পাৰে আপোনালোকৰ এইটো বেটাৰী আছে নাই চেক কৰিব পাৰি বেটাৰী যদি থাকে এনেকৈ আৱাজ হয় এইটো ৱাকি টকি এইটো আৰু ইফালৰ ভিতৰত বেটাৰীটো ইয়াৰ ভিতৰত থাকে আপোনালোক খুলিব পাৰি ইয়াত এনেকৈ খুলিব পাৰি এইডোখৰত খোলাৰ বস্তু বুটাম এটা আছে এইটোৱেদি খুলিব পাৰি এইটো ভিতৰত বেটাৰী আছে মই এতিয়া খুলি নেদেখাওঁ আপোনালোকক তো বন্ধুসকল কেনেকুৱা পালে আপোনালোকে ক'বচোন বাৰু যদি কিবা এইটো আপোনালোকৰ এনেকৈ আহিব
এইটো এনেকৈ আহিব এইটো কোৱাৰ পিছত আকৌ মই এই যে যেনেকৈ আহিলে এইটো আকৌ প্ৰেছ কৰি পেলাই ক'ব লাগে তো বন্ধুসকল কেনেকুৱা পালে ভিডিঅ'টো জাষ্ট থুলমূলকৈ কিছুমান ক'লোঁ ভালকৈ দেখাব পৰা নাই যদি আপোনালোকে ভাল পালে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব আৰু লাইক কৰিব আৰু বেল আইকনটো দবাব ধন্যবাদ